নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেললৈ। সাধাৰণতে মই শিক্ষকৰ নিযুক্তি সংক্ৰান্তীয় বা টেটৰ সম্পৰ্কত বা চাকৰি সম্পৰ্কত বিভিন্ন বিষয় লৈ আপোনালোকৰ মাজলৈ আহো, কিন্তু আজি এটা সাধাৰণ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছো। আমি জানো সকলোৱে যে দেশত বৰ্তমান লকডাউন চলি আছে আৰু এই লকডাউনৰ ফলত আমাৰ বিভিন্নজনৰ বিভিন্ন অসুবিধা হৈছে। যিসকল আমাৰ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আছিল বা শ্ৰমিক আছিল তেওঁলোকৰ কাম কাজ বন্ধ হোৱাৰ ফলত তেওঁলোকৰ উপাৰ্জন নোহোৱা হৈছে। যিসকল আমাৰ ব্যৱসায়ী আছে তেওঁলোকৰ উপাৰ্জন নোহোৱা হৈছে আৰু তাৰ ফলত যেহেতু উপাৰ্জন নোহোৱা হৈছে তাৰ ফলত আমাৰ কি হৈছে, পৰিয়াল চলোৱাত অসুবিধা হৈছে। তাৰপিছত ধৰক আমাৰ যিবিলাক দৈনন্দিন খৰচ, যিবিলাকৰ আমাৰ টকাৰ যথেষ্ট পৰিমাণে টকা পইচাৰ প্ৰয়োজন হয়, সেইবোৰ আমি কৰিব নোৱাৰা হৈছো। অৰ্থাৎ এক প্ৰকাৰ আমাৰ হাতলৈ টকা নোহোৱাৰ ফলত বিভিন্ন অসুবিধাৰ আমি সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া এনেকুৱা ধৰণৰ সমস্যা আমাৰ আজি লকডাউনৰ কাৰণে আহিছে, কিন্তু হয়তো জীৱনত বিভিন্ন কাৰণত আহিব পাৰে। ফৰ এক্সাম্পল, মই আজি সুস্থ হৈ আছো, মই আজি কাম কৰি আছো, কিন্তু কিবা কাৰণত মোৰ মেডিকেলত এডমিট হ'বলগীয়া হ'ল, কিবা এটা এক্সিডেণ্ট হ'ল বা কিবা এটা বেমাৰ হ'ল, 2 মাহ মই মেডিকেলত থাকিবলগীয়া হ'ল বা 2 মাহ মই ৰেষ্টত থাকিবলগীয়া হ'ল। তেতিয়াও মোৰ ইনকাম নোহোৱা হৈ যাব, মই কাম কৰিব নোৱাৰিম, ইনকাম নোহোৱা হৈ যাব। তাৰ ফলত কি হ'ব, মোৰ পৰিয়ালটো চলোৱাত অসুবিধা হ'ব। গতিকে এনেকুৱা সমস্যা আহি থাকিব আমাৰ জীৱনত, কিন্তু আমি ইয়াৰ লগত কেনেকে যুঁজিম? তাৰ এটা উপায় হৈছে, একমাত্ৰ উপায়, সেইটো হৈছে ছেভিং। অৰ্থাৎ ছেভিং মিনছ টকা জমা কৰা। আমি জীৱনত 10,000 টকা উপাৰ্জন কৰোঁ, 20,000 টকা উপাৰ্জন কৰোঁ, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে যে সেই 10,000 টকা উপাৰ্জন কৰা বা 20,000 টকা উপাৰ্জন কৰি পেলাই আমি তাৰে কিমান অংশ জমা কৰোঁ, কিমান পৰিমাণে জমা কৰোঁ। সাধাৰণতে আমাৰ সমাজত দেখিবলৈ পাওঁ যে আমি জমা কৰা কথাটো গুৰুত্ব নিদিওঁ। অৰ্থাৎ যি পাইছোঁ, যি খাইছোঁ তাক লৈ আমি সন্তুষ্ট, কিন্তু আমাৰ যে ভৱিষ্যতত আমাৰ কিছু টকাৰ প্ৰয়োজন হ'ব পাৰে, বিপদ আহিব পাৰে, এই কথাটো যেন আমি কোনেও গুৰুত্ব নিদিওঁ। গতিকে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ অসমৰ সকলো শ্ৰেণীৰ মানুহকে মই এটাই আহ্বান জনাব বিচাৰো যে আমি যি উপাৰ্জন কৰোঁ তাৰে এটা অংশ যাতে আমি জমা কৰোঁ। কাৰণ সেই জমা কৰা টকাখিনিয়ে আমি এমাহত যদি আমাৰ উপাৰ্জনৰ এটা অংশ জমা কৰোঁ, এনেকে অলপকে এবছৰত যিখিনি টকা জমা হ'ব, সেই টকাখিনিয়ে আমাক বিপদৰ সন্মুখত বা বিপদৰ সময়ত যথেষ্ট সহায় কৰিব আৰু বিপদত আমাক যুঁজিবলৈ সাহস প্ৰদান কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে মই সকলোকে এইটোৱে আহ্বান জনাব বিচাৰিছো যে সকলোৱে যাতে নিজৰ যি উপাৰ্জন তাৰে এটা অংশ প্ৰতি মাহে জমা কৰে। কেনেকে জমা কৰিব পাৰিব মই মোৰ এটা নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম। আৰু তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকনটো প্ৰেছ কৰি থ'ব নটিফিকেশ্যনবোৰ ইমিডিয়েটলি পাবৰ বাবে। আৰু আজিৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, কাৰণ আজিৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সকলোৰে বাবে প্ৰয়োজনীয়। আপোনালোকে এই লকডাউনৰ সময়ত দেখিছে যে যিসকল গাঁও অঞ্চলত বা যিসকল ব্যক্তি গাঁও অঞ্চলত থাকে আৰু তেওঁলোকৰ ওচৰৰ যিবিলাক বেংক আছে, সেই বেংকবিলাকত বহুত দীঘলীয়া শাৰী, আৰু এই দীঘলীয়া শাৰী যে হৈছে তাৰে অধিকাংশই হৈছে, বেছিভাগেই হৈছে টকা উলিয়াব অহা মানুহ। কিন্তু এটা কথা আমাৰ মনলৈ আহিব যে যিসকলৰ বেংকত টকা ৰৈ গৈছিল বা তেওঁলোকে টকা জমা কৰিছিল, তেওঁলোকে বেংকত টকা উলিয়াব যাব বা গৈছে, কিন্তু যিসকলে বেংকত টকা জমা কৰিব পৰা নাই তেওঁলোকৰ কি হ'ব? তেওঁলোকেতো চলিব লাগিব। গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবৰ বাবে এটাই উপায়, সেইটো হৈছে ছেভিং। আমি যিমান উপাৰ্জন কৰোঁ তাৰে এটা অংশ যাতে আমি ছেভিং কৰোঁ, এই কথাটো যাতে সকলোৱে মনত ৰাখে। আৰু এই ছেভিং কৰা আমাৰ অভ্যাসটোৱে আমাক বহু বিপদৰ পৰা বচাব পাৰে। এইটো আপোনালোকে সময়ত গম পাব। আজি হয়তো আমাৰ অনুভৱ নহ'ব পাৰে, কিন্তু সময়ত যেতিয়া আমাৰ বিপদ আহিব তেতিয়া আমি সকলোৱে বুজি পাম। গতিকে আজিলৈ এৰিছোঁ মই। আপোনালোকে সকলোৱে যাতে এই ছেভিঙৰ কথাটো যাতে গুৰুত্ব সহকাৰে লয়, যি উপাৰ্জন কৰে তাৰে যাতে অকণমান হ'লেও নিজৰ সাধ্য অনুসৰি যাতে ছেভিং কৰে। আৰু কেনেকৈ ছেভিং কৰিব মই নেক্সট ভিডিঅ'ত জনাম। আজিলৈ এৰিছোঁ, ধন্যবাদ।